হেল্ল' ফ্ৰেণ্ডছ, আমি আজি এনে এখন ঠাইলৈ যাওঁ য'ত নেকি আমি ইচ্ছা কৰিলে একেলগে আকাশত উৰিব পাৰোঁ। এইটো আকৌ একেবাৰে গুৱাহাটীৰ কাষতে। তেনেহ'লে আহকচোন আমি একেলগে যাওঁ। মৰমৰ বন্ধুবৰ্গসকল, আজি আপোনালোকক দেখুৱাম 50-50 শ্বুটিঙৰ এই মনোমোহা ঠাইখন। তেনেহ'লে আপোনালোকে চাই থাকক সৰুলতা মিক্স ব্লগ। পাৰ্কিং প্লেচ হয়, ইমান ধুনীয়া। আপোনালোকে এবাৰ চকু ফুৰাই চাওকচোন, ইমান ফিল্ড এখন আছে ইয়াতে ধুনীয়াকৈ, বঢ়িয়া। হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোৰ 50-50 100K পাৰ হ'ল 1.5 দিনতে। 100K 1.5 দিনত হোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু আশীৰ্বাদ কৰক আৰু শ্বেয়াৰ কৰক, আৰু ভিউজ হয় আৰু সকলোৱে গানটো শুনে। বহুত কষ্টত কৰা হৈছে, বহুত কষ্ট কৰি এই ঠাণ্ডা বতৰত ৰাতিলৈকে কষ্ট কৰি কৰা হৈছে। আৰু যিহেতু মই গান ভাল পাওঁ, যেতিয়া মোৰ ছানডে' হয়, ছানডে' দিনটোহে ছুটি থাকে। ছুটি হ'লেহে মই এনেকুৱা ধৰণৰ মই নিজৰ ভাল পোৱা কামবোৰ কৰিব পাৰোঁ। হ'ল তাৰমানে পিকনিক নহয়, আচলতে আমি এইটো অঞ্চলত এইটো অকল পিকনিক থলীয়ে নহয়, আচলতে ইয়াত পেৰা মটৰিঙৰ ভাৰতবৰ্ষৰ ভিতৰত পেৰা মটৰিঙৰ কোৰ্চ হয়, ফুটবলৰ কোৰ্চ হয়, ৰোল বলৰ কোৰ্চ হয়, শ্বুটিং হয়। তাৰ লগতে পিকনিক অলপমান আমি ৰাখোঁ, ভাল পিকনিকখিনি, যিখিনি পিকনিক মানে ফেমিলি পিকনিক, যিটো ফেমিলি পিকনিক বুলি কয়, ফেমিলি পিকনিকটো আমি ইয়াতে এৰেঞ্জ কৰোঁ, মানে এৰেঞ্জ কৰি দিওঁ। তেওঁ কেনেকৈ পিকনিকত দি বাচন বৰ্তন, চেয়াৰ টেবুল ইত্যাদি মানে শ্বেড এইবিলাক আমি তৈয়াৰ কৰি দিওঁ। তাৰ বিনিময়ে কিবা এটা আমি বন্দবস্ত কৰি লওঁ, লৈ তাৰপিছত হেৰি কৰোঁ। আৰু ইয়াৰে যিটো এটা অংশ আমি পইচা পাওঁ, তাৰে 30% পইচা আমি গাঁৱৰ ডেভেলপমেণ্ট, এই অঞ্চলৰ ডেভেলপমেণ্ট আৰু ছ'চিয়েল ডেভেলপমেণ্ট, যিবিলাক দুখীয়া মানুহৰ কাৰণে কম্বল কাপোৰ এইবিলাকৰ কাৰণে খৰচ কৰা হয়, আমাৰ টিমটোৱে খৰচ কৰে। ভাল কথা। দাদা, আপুনি যে ইমানখিনি কষ্ট কৰি বহুত জেগাটো কিমান ডেভেলপ কৰি পেলাই যিখিনি পইচা পায়, সেইখিনি মানে দুখীয়া মানুহ, অকল গাঁও বুলি নহয়, এই অঞ্চলৰ পানী খেতি মানে আপোনাৰ বুন্দা, ইফালে চপাই দাওঁ, গোটেই অঞ্চলৰ মানুহৰ কাৰণে মই কাম কৰোঁ, সকলোৱে জানে। আৰু মই কোনো ছ'চিয়েল মিডিয়াত দেখাই নকৰোঁ। এনেকৈ আচ্ছা কৰোণাৰ কাৰণে অলপমান দিয়ক। বন্ধুসকল নমস্কাৰ, মই বীৰেন ঠাকলাৰী, আৰু এই পানী খেতি ৰাজাবাৰীতে মোৰ এই জেগাখিনি, আৰু সকলো ৰাইজৰ কাৰণে মুকলি কৰিছোঁ আজি কিছু বছৰৰ পৰা। আমাৰ ইচ্ছা বহুত কৰিবৰ কাৰণে, কিন্তু আমি লকডাউনৰ কাৰণে পাৰা নাই, কাৰণ 3টা বছৰ, 2টা বছৰটো পাৰ হ'ল, 3 নম্বৰতো পৰিছে, সেইকাৰণে আমি বহুত ৰখি গৈছোঁ। আৰু ইয়াত আমাৰ ল'ৰা ছোৱালী খেলৰ কাৰণে যিখিনি সহযোগ, যিখিনি যোগাৰ, সেইখিনি আছে। ফুটবল, ক্ৰিকেট, ভলীবল এইবিলাক আমি ৰাখিছোঁ। তাৰমানে পিকনিক স্থলীবিলাকত শান্তিৰে বহিব নোৱাৰে, মানে হৈ হাল্লা বহুত হয়, কিন্তু আমাৰ ইয়াত হৈ হাল্লাটো নহয়, শান্তি মানে যিবিলাক আমাৰ মা দেউতাবিলাকৰ বহিবৰ কাৰণে এটা ঠাই যে পায়, সেইটো একদম শান্তিপূৰ্ণ হিচাপে সেইবিলাকহে মানে হেৰি কৰোঁ মই। যেনেকৈ ধুমধাম পিকনিক মানে এইটো নকৰোঁ, তাৰমানে অপেন নহয়, যা তা মানে হুলস্থুল পৰিৱেশ নহয়, আচলতে ফেমিলি পৰিৱেশ হয়। আচলতে মোৰ 50-50 গান মই ইয়াতে শ্বুটিং কৰিছিলোঁ। এতিয়া শ্বুটিং কৰাত যথেষ্ট ইমান ধুনীয়া মানে দাদাই কৰি থৈ দিছে। এয়া চাংঘৰ আছে, এইফালে চাংঘৰ আছে ন দাদা, এইবিলাক চাংঘৰ বনাইছে। আৰু এনেকৈ ছানডে' আৰু শনিবাৰে ইয়াত থাকিবলৈ মানুহ জেগাই নাপায়, বহুত মানুহ আহে। আৰু শ্বুটিং একদম ব্ৰহ্মপুত্ৰৰ কিনাৰত, এইফালে ব্ৰহ্মপুত্ৰৰ কিনাৰ হয়, কিমান ধুনীয়া, ইমান মানে ফ্ৰেছ হাৱা পাই থাকে। আৰু ইয়াতে আপোনালোক সকলোৱে আহক, ফেমিলিক লৈ আহক। আচলতে এইখিনি বহুত ধুনীয়া ঠাই হয়, মানে দাদাই ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। আৰু লাহে লাহে আৰু ডেক'ৰেশ্যন কৰিব, ময়ো জইন কৰি দিম, দাদাক মই সহায় কৰি দিম। মই সঁচাকৈ বহুত ধন্যবাদ দিম দাদাৰ এইটো জেগাতে। ধন্যবাদ, কাৰণ 50-50 গানটোত ইমান ৰাইজে আকোৱালি লৈছে। আমাৰ চিন্তা আছিল এনেকুৱা চাংঘৰ বনোৱা, আৰু চাংঘৰটো বনোৱাৰ লগে লগে যে বাইদেউ আহি কেনে মোক ক'লে এইখিনি মই শ্বুটিঙত ইউজ কৰিম ক'লে, আৰু কৰিলে। আৰু সঁচাকৈ ৰাইজে ইমান ধুনীয়াকৈ গানটো আদৰিছে, মই তাকে ভাল লাগিছে যে আমাৰ দেশৰ হয়, আমাৰ অসমৰ ছোৱালী, আৰু সেইকাৰণে ভাল লাগিছে ইমান। আমি নিজকে, ময়ো আমাৰ এইখন দেশৰে হয়, তেওঁ এখন দেশৰে হয়, সেইকাৰণে আমি মিলি যে তাত আমাৰ যিটো কালচাৰটো যে অলপমান আগুৱাব পাৰিছোঁ, দেখাব পাৰিছোঁ, ভাল লাগিছে। ইয়াতে আমি বড়ো আৰু মিচিং, অল ট্ৰাইবছৰ
ড্ৰেছ আমি ইয়াতে মানে ব্যৱহাৰ কৰিছিলোঁ মানে যিটো 50-50 গানত আমাৰ ট্ৰেডিশ্যনেল ইউজ কৰিছোঁ ট্ৰেডিশ্যনেল ড্ৰেছ ইউজ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে গান যেনেকুৱাই হওক আমাৰ সংস্কৃতি আমাৰ ট্ৰেডিশ্যনেল কাপোৰ কানি এইবিলাক আমি ব্যৱহাৰ কৰিবই লাগে আৰু যিহেতু আমি পানীখাইটি ৰাজাবাৰীলৈ আহক আৰু বীৰেন দা ইয়াৰে অনাৰ হয় আৰু বহুত মই অনাৰ বুলি নহয় মই মানে ইয়াৰ ডেকা ল'ৰাবিলাকক লৈ আমাৰ অসমৰ বহুত ডেকা ল'ৰা ছোৱালী আছে বোৱাৰী আছে অকল মই অনাৰ বুলি ক'লে মোক বেয়া লাগে আচলতে মই সেই যুৱকবিলাকৰ কাৰণে কাম কৰি আছোঁ যিবিলাক মোৰ যিবিলাক যুৱক লাগি আছে সকলোকে মই শিকাই দিছোঁ কেনেকুৱা কাম কৰিব লাগে তাৰমানে কেনেকুৱা আগবাঢ়িব লাগে কাম কৰিলে কেনেকৈ আগবাঢ়িব পাৰে মই গোটেইখিনি শিকাইছোঁ আৰু তাৰে মই এটা মেইন লিডাৰশ্বিপ নিচিনা অলপমান মানে অলপ আগভাগ লৈ আছোঁ আৰু আপুনি আৰু বহুত ভাল কামে কৰি আছে দাদা আৰু 50-50 ইয়াতে হৈছিলে আৰু 50-50 100K পাৰ হোৱাৰ পিছত প্লাছ হোৱাৰ পিছত আজি বীৰেন দাক লগ পোৱাটো একদম মানে মোৰ কাৰণে লগ কৰিবই লাগিব বীৰেন দাৰ লগত কথা পাতিবই লাগিব বীৰেন দাৰ ইয়াতে চব গান একেদিনাখন শ্বুটিং শেষ কৰিছোঁ বীৰেন দাৰ গোটেই প্ৰপাৰ্টি আমি ইউজ কৰিছোঁ এয়া গোটেই চাংঘৰ আছে ইয়াত চাওক আপোনালোকে অতি সুন্দৰ জেগা একদম গুৱাহাটীৰ পৰা অকণমান সময় আৰু অকণমান সময় আপুনি ক্ৰছ কৰিলেই ৰজাবাৰী পানীখাইটি ৰজাবাৰী এই প্লেগ্ৰাউণ্ডতে হয় পেৰা মটৰিং কৰ্চ হয় ইয়াতে ট্ৰেইনিং কৰি আছে ভাৰতবৰ্ষৰ এটাই জেগা সেই জেগাতে হয় পেৰা মটৰিং কৰ্চ আপোনালোকে চাবলৈ আহিব সকলোৱে আহক চাওক ইমান ভাল পাইছে কুকু ক'ত আহিছোঁ কি আছে অ' পানী নাযাবা পাপা এইফালে দৌৰি যোৱা এইফালে দৌৰি কুকু কুকু বিৰাট ধুনীয়া ঠাই अच्छा है भैया आप लोग यहाँ क्या कर रहे हैं अच्छा ये आपको पूछते हैं कोर्स के बारे में थोड़ा बता दीजिए तो भैया बता दीजिए ये भैया आप लोग कहाँ के हैं हम लोग राजस्थान से हैं राजस्थान से यहाँ पे कोर्स करने के लिए आए हैं क्या कोर्स करने के लिए यहाँ पे पैरा मोटरिंग का कोर्स चल रहा है पैरा मोटरिंग का कोर्स निमाज की तरफ से निमाज अरुणाचल प्रदेश ने नेशनल इंस्टीट्यूट ऑफ माउंटेनिंग एंड स्पोर्ट्स ये माउंटेनिंग कोर्स वाटर स्पोर्ट्स एंड एयर एडवेंचर वगैरह जो कोर्स हैं कोऑपरेट करते हैं ओके अभी हम अच्छा बोलो भैया अभी अच्छे से बोलो वीरेन भाई के साथ हो सकता है कि हम पैरा मोटरिंग बाद में चल रहे हैं हम लोग का करने के लिए हाँ यही अच्छा होगा ना यहाँ पे यहाँ का मौसम अच्छा है लोग अच्छे हैं यहाँ के तो काफ़ी बहुत अच्छा लग रहा है यहाँ थैंक यू मतलब इनका जो मैडम का जो सॉन्ग आया था 50-50 जो सॉन्ग था हम उस दिन इधर थे हमें बहुत अच्छा लगा अच्छा आपको फोटो रखा है कि नहीं भैया ठीक है मिलते हैं इसे मिलते रहेंगे লগ পোৱাটো মোৰ কাৰণে বহুত জৰুৰী কাৰণ দাদাৰ কাৰণেহে ৰাইজক আৰু এবাৰ মই নমস্কাৰ জনাম এই জায়গাটোৰ কাৰণে মই শ্বুটিং ইণ্ডাষ্ট্ৰীৰ কাৰণে কিবা এটা কৰি আছোঁ অলপ সময় লাগিব সকলো ৰাইজক মোক অলপ আশীৰ্বাদ মৰম দিবলৈ অনুৰোধ জনাইছোঁ যদি মই এনেকুৱা থাকিব পাৰোঁ যদি লকডাউন নাথাকে তেতিয়াহ'লে মই চাব চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে কৰি আছোঁ আৰু ভালকৈ কৰিম তাৰমানে কাৰণ অসমৰ কাৰণে কিবা এটা কৰিব লাগিব বীৰেন দাই কি ধুনীয়াকৈ কথাবিলাক ক'লে শ্বুটিং প্লেচ বনাই আছে দাদাই আৰু বহুত ভাল কৰিব বিচাৰিছে কিন্তু লকডাউনে বা কি কৰে এইটো কথাখিনিকে চিন্তা কৰিছে ভুল কৰিছে দেখোন
ৰাজস্থানৰ পৰা আহি ইয়াত ধুনীয়াকৈ পেৰা মটৰিং কৰি আছে। তেওঁ খুব ধুনীয়া গান গায়। যিদিনাখন 50-50 শ্বুটিং কৰিছিলোঁ তেতিয়াই গম পাইছিলোঁ যে দাদাই বহুত ধুনীয়া গান গায়। সেই इतना अच्छा होगा हाँ भैया तू लेकिन अभी मैडम की और भाई की रिक्वेस्ट पे पर 2 लाइन गाइए मोहम्मद अजीज की आवाज़ और अनुराधा पोडवाल। ओके हम तुम्हें इतना प्यार करेंगे कि लोग हमें याद करेंगे कि लोग हमें याद करेंगे तुम्हें इतना प्यार करेंगे कि लोग हमें याद करेंगे कि लोग हमें याद करेंगे। वाह सुपर सुपर भैया इतना अच्छा लग रहा है, इतना अच्छा लग रहा है, इतना अच्छा लग रहा है। मैं भी आ जाऊंगी तो बहुत ইয়াত জেগালৈকে আহিছোঁ আৰু যিজন অনাৰ বীৰেন দাক লগ কৰিবলৈ আহিলোঁ। মানুহজন খুব ভাল হয় আৰু মোৰো ইয়াত খুবেই ভাল লাগিছে। এইবোৰ চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ এইবিলাক হৈ আছে, বহুত ধুনীয়া ইয়াতে চাওকচোন আপোনালোকে, বহুত ধুনীয়া প্লেচ হয়। মই আপোনালোকক দেখাই দিছোঁ। পেৰা মটৰিং কোৰ্চ কৰিবৰ কাৰণে মানুহ ইয়াত বাহিৰৰ পৰা আহি আছে। এইবিলাক এনেকৈ আছে ইয়াতে থাকে ইহঁতে এনেকৈ থাকে। मेरा भाई है, मेरा बेटा आ जाइए बेटा। हाय गाइस কৈ দিয়া हाय गाइस কোৱাচোন हाय गाइस। मेरा बेबी বিৰাট ফূৰ্তি লাগিছে, মোৰ বেটা ইমান ফূৰ্তি লাগিছে বেচেৰা। এনেকুৱা জেগা ফ্ৰী জেগা নাপায় যে সেইকাৰণে ঘূৰি আছে এণ্ড থেংক ইউ ফ্ৰেণ্ডসকল। এনেকৈয়ে আপোনালোকে মৰম কৰি থাকিব, এনেকৈয়ে আপোনালোকে ছাপোৰ্ট কৰি থাকিব। আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰম আশীৰ্বাদে বহুত দূৰলৈ আগবাঢ়ি যাব পাৰিম। আৰু আজিলৈকে যিমান য'ত আছোঁ মই আপোনালোকৰ কাৰণেই আছোঁ আৰু সদায় আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰোঁ। থেংক ইউ ছ' মাছ।